নাম ওপৰত দিনেশ কাইৰ ঘৰত আমি আহি পালোহি নাহৰকটীয়াৰ পৰা আছে আমাৰ লগত আমাৰ গাঁৱৰ ৰাইজ আছে আমাৰ ঘৰুৱা গোটেইবোৰ একেলগে আমি কঠিয়া আহিছোঁ ইয়াতে এইখন পথাৰতে পথাৰখন দেখাম বাৰু আপোনাৰ কথাখিনি প্ৰথমে দিনেশ কাই লাগি আছে কাম তাতে তপন হাজৰিকা আহি আছে টেঙাখাটৰ পৰা হয় পাবহি অলপ পিছত আৰু বাকী কি কি ধান লোৱা হৈছে এইটো জহা এই জেঠাই হাই এইফালে দাদা আছে অঁ এয়া মই আছোঁ এই কঠীয়া পাৰিবলৈ ৰখি আছোঁ কঠীয়া ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু দিনটো লাগি আছোঁ আগতে আছিল বিউটি চেতিয়া ঐ এতিয়া হলাহি গাহৰি ঐ নিয়ম কৰিব দিয়া এইটো বনাই কিয় বুলি ক'বলৈ ক'ম দিম ন আৰু বৰাখিনি ক'ত প্ৰথমবাৰ দেখোতে হাই হে দাদা আছে কঠীয়া তলিত সকলো আছে এয়া স্কুটিখনি লৈ পকাইছিলা যেতিয়া ৰুব লাগিব ল'ব লাগিব স্কুটিখনি লৈ পকাইছিলা যেতিয়া ৰুব লাগিব আছে বিতুপনৰ পথাৰ কিবা ক'বা নমস্কাৰ কঠীয়া শিকিবলৈ চোৱা এইফালে আহিব লাগিব মানে বাহিৰত খাম এসাঁজ আজি ভালকৈ লগত বাঁহ গাজ খানাটো হ'ব তাৰপিছত লগতে বগাটো সাজটো এয়া নাম ৰূপত দিনেশ কাই নমস্কাৰ আজি পথাৰত মানে কঠীয়া পাৰিছোঁ কঠীয়া হিচাপ কৰিব আজি তপন হাজৰিকা আকাশ নিবিড় কঠীয়া পাৰিবলৈ আজি আহিছে মোৰ ঘৰত আমন্ত্ৰণ জনোৱা হৈছে দুনুকে হাঁহে বাঁহে গাহৰি ৰঙালাও একদম গৰমত গৰম বনোৱা হৈছে আজি লগতে টেকেলিও আছে আমাৰ পলহ তাৰপিছত ইটোতো গাঁৱত জানেই আপোনালোকে গাঁৱৰ সেইটো থাকিবই আৰু আমাৰ মাজতে আহি পাইছেহি আমাৰ তপন টেঙাখাট নমস্কাৰ কেনেকুৱা লাগিছে এনেই বোকা নামি পাইছেনে আগত নামি মানে ঘৰত পাই আহিলোঁ তাৰপিছতে দিনেশ কাইৰ ঘৰত আজি অলপ পিছত আৰু এটা কেছ আছে এইটো পিছত এই পথাৰলৈ অকণমান দেখাই দিম পথাৰৰ মাজত এই মাজত এটা পুখুৰী আছে আমি তালৈ গৈ পুখুৰীটো আমি পানী সিঁচা কাম আৰম্ভ কৰি মাছ ধৰিম তাত প্ৰথমে আমাৰ কঠীয়া সিঁচা পৰ্বটো শেষ হৈ লওক আৰু চাফ চিকুণ কৰি লৈছে তাৰপিছত কৃষ্ণ হৰি ঔৰামকৈ গাঁৱৰ পৰিৱেশত সঁচাকৈ ভাল লাগে বহুদিন চহৰত থাকি গাঁৱৰ এই কঠীয়া সিঁচা যি নিয়ম আচলতে গাঁৱত খুবেই এটা ভাল লগা দৃশ্য আমি আজি উপভোগ কৰিম আকৌ আৰু ৰাইজে উপভোগ কৰিব চাই থাকক আমাৰ ভিডিঅ'টো শেষলৈকে আৰু যদি তপন হাজৰিকাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লগতে আকাশ লিংকটো দিয়া থাকিব তাতে
পুখুৰী সিঁচা কাৰ্য আৰম্ভ কৰিছোঁ আৰু আমাৰ আছে উহু আছে এই দাদা আছে আৰু মই কেমেৰা কৰি আছোঁ তপন হাজৰিকা নমস্কাৰ গাহৰি পাতত দিয়া অলপ মডাৰ্ণ হৈছে মানে উপায় নাই পানী শুকাই আছে আৰু কেইফুটমান আছে পানী কেইফুটমান আছে বিতুপন আৰু কেইফুটমান আছে পানী পানী আছে দে 6 ফুটমান 6 ফুটমান 6 ফুট নহ'লে 4.5 ফুট 5 ফুট হ'ব আচ্ছা 3 ঘণ্টা লাগিব তাৰমানে আৰু আমি ধৰি লৈছোঁ 2 ঘণ্টা কি মাছ ওলায় সেইখিনি আমি পাছত দেখুৱাম আৰু আমি দুৰ্ভাগ্যজনক আমি আজি এই ভিডিঅ'টো কৰিবলগীয়া হৈছে আমাৰ এজন বিশেষ ব্যক্তিৰ কাৰণে তেখেত নাই যদি তেখেত থকাহেঁতেন এই ভিডিঅ'টো আমি উপস্থাপন নকৰিলোহেঁতেন নীলোৎপল চলিহা গতিকে আমি উপায় নাই কোৱা তপন ক'ৰ পৰা আহিলা মাছ ধৰি আহিলোঁ অঁ মাছ পালা নাই মাছ কিমান পালা চাওঁ মাছ চাওঁ মাছখিনি চাওঁ অঁ সেয়া মাছ দেখাই দিয়াচোন এই পানীটো হেৰি কৰি কিনে পানীটো শুকাই দিয়া এইটো লাষ্ট এণ্ডিং বাকী দে দে বাকী কি দে মাছখিনি এয়া মাছ এই কি মাছ কয় জানে না আপোনালোকে শ'ল চেঙা মাগুৰ এইটো কয় কুচিয়া এইটো কুচিয়া এইটো কুচিয়া বুলি কয় এইটো পেলাই দিলোঁ এইবিলাক কয় এইবিলাক কি বুলি কয় এইবিলাক কয় মাগুৰ ক'ত মাগুৰ এটা পানী দি দে কান্দুলি পাইছোঁ আমি কান্দুলি ধন্যবাদ ৰাখিছোঁ এই মাছবিলাক জুম কৰি দিয়া জুম কৰি কিনে নতুন গানটো কি আছিলে ককাই পাৰিবা জানো গাঁৱত বাস কৰিব তুমি ভনীতি হা পাৰিবা জানো হ'বলৈ দ পথাৰৰ তুমি ৰোৱনী বঢ়িয়া এইটো আজি এতিয়া এই মুহূৰ্ততে তেওঁ সৃষ্টি কৰিলে